So good afternoon friends, welcome to another video. Arota video karone apnalok sakaram janaisu. Channel to moi egedin olop active hobo parane because amar olop tight schedule asile, but apnalokok eta information dibole aji ei video to banaisu. Aru mur logot ase Partho aru Bosonto ase. Important part of jitu moi aji video kobo olaisilu etu hol amar jitu 9 months or jitu police training asile, especially amar Nepa. To amar hei training period to already amar shek hobole hoise aru 2 months baki ase. Okay, aru hotai police training ba tat sub inspector hoba DySP hok tat training eta খুব ইম্পর্টেন্ট পার্ট এটা থাকে, ইম্পর্টেন্ট ইভেন্ট এটা থাকে, আৰু সেই ইম্পর্টেন্ট ইভেন্টটো আমাৰ অলৰেডি আহি পালে অহা কাইলৈ পৰা ষ্টাৰ্ট হ'ব। আৰু সেই ইম্পর্টেন্ট ইভেন্টটো কি হয়? জংগল ক্যাম্প। ওকে, তো আমি খুব এক্সাইটেড আছো ফাৰ্ষ্ট অফ অল জংগল ক্যাম্পত যাবলৈ। আৰু লগত আছে মই যেনে ক'লো পাৰ্থ আৰু বসন্ত, জাষ্ট অলপ থুলমূলভাৱে অলপ আইডিয়া দি দিব, আপোনালোকে ভালকৈ শুনি লওক। নমস্কাৰ, মই সাব ইন্সপেক্টৰ কমিউনিকেশ্যন পাৰ্থ। তো বেসিক্যালি আমি খালি জংগল ক্যাম্প যাই আছো 26ৰ পৰা আই থিংক 31। তো 5 নাইট 6 days yes আমি জঙ্গলত গৈ আছো। জঙ্গল ক্যাম্প এক্সারসাইজ হ'ব আমাৰ। আমি অৰুণাচল সাব ইন্সপেক্টৰ আৰু আসাম পুলিচ কমিউনিকেশ্যন সাব ইন্সপেক্টৰ আমি গোটেইখন যাম। DSP আছে অৰুণাচলৰ DSP। আই থিংক 197 ট্ৰেইনিজ 197 আমি যাই আছো। আছে বসন্ত, তো বসন্ত অলপ আইডিয়া দি দিব স্পেশালি আমাৰ যিটো জঙ্গল ক্যাম্প যিটো হ'ব বা জঙ্গল যিটো ট্ৰেইনিং এক্সাৰসাইজ হ'ব, সেই এক্সাৰসাইজটোত আমি কি কি কৰিব লাগিব ভেৰি থুলমূলত আপোনালোকে ক'ব। বেচিকেলি জংগল কেম্পটো হ'ল এটা মানে অপাৰেশ্যন বুলি ক'ব পাৰি, 6 days অপাৰেশ্যন। তাত আমি বহুতখিনি প্ৰি প্লেন কৰি কিনে কিছুমান বস্তু কৰা হয়। ছাপ'জ যেনেকৈ আপোনালোকে ফিলিং বল দেখাই পাইছে যে বৰ্ডাৰ হওক ফিলিং বলবিলাকে কিছুমান গাঁত খান্দা থাকে, তাতে ট্ৰেন্স বুলি কয়, তাতে আৰ্মিজবিলাকে তাতে সোমাই লৈ কাভাৰ লৈ থাকে যাতে কোনো এনিমিজ বা দেখা নাপায়। ছেফ পইণ্ট তাৰ পৰা আপোনাৰ ফায়াৰ কৰিব পাৰে। তাৰ পৰা এটা নেক্সট এটা হৈছে এম্বুছ কৰা। আমি কেনেকৈ হঠাৎ অপাৰেশ্যন এটাত হঠাতে কেনেকৈ এম্বুছ কৰিব পাৰোঁ, ছাৰপ্ৰাইজ এটেক দিব পাৰোঁ। তেনেকৈ তাতে পেট্ৰলিং হ'ব, ৰাতি ৰাতি পেট্ৰলিং কৰিব লাগিব। তাতে 5 কিলোমিটাৰ 10 কিলোমিটাৰ পেট্ৰলিং হ'ব, গোটেই ছাৰাউণ্ডিংখিনি নজৰ কৰিবৰ কাৰণে। তাৰপিছত তাতে মোবাইল চেক পষ্ট, যেনে আপোনালোকে ফিল্মত দেখাই পাইছে নাকাবন্দী, কোনো এটা প্লেচৰ পৰা কোনো এটা প্লেচৰকৈ কিছুমান এনিমিজ পলাব পাৰে, তাৰ কাৰণে নাকাবন্দীটো ইউজ কৰা হয়। যাতে এভৰি চেক পোষ্ট বহাই, তাতে এভৰি গাড়ী চেক কৰা হয়, তাতে যাতে কোনো সাৰি যাব নোৱাৰে। তেনেকৈ এভৰি ষ্টেপ তাতে তেনেকৈ কৰা হয়। আৰু এই জংগল 6 days আমি বহুখিনি অপাৰেশ্যন টাইপৰ বস্তু বহুখিনি শিকিব পাৰিম। তাতে ৰাতি কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে, দিনত কেনেকৈ কাম কৰিব লাগে, কেনেকৈ হাইড হৈ এনিমিৰ পৰা হাইড হৈ থাকিব লাগিব, কেনেকৈ কেমোফ্লাজ কনচিলমেণ্ট কনচেপ্টটো আহিব। তাতে আমি জংগলত মানে তাতে নাইট মুভমেণ্ট থাকিব তাতে। আৰু কেনেকৈ আমি অপাৰেশ্যন এটাত এটেক কৰে ব্ৰিফিং হ'ব। তাতে কোনোবা এটা এটেক কৰাৰ আগতে চব বস্তু ব্ৰিফিং হয় তাতে, বোলে কেনেকৈ এটেক কৰিম, কাক এটেক কৰিম, কিমানখিনি আমাক বস্তু লাগিব, কিমানখিনি আমাক প্ৰিপাৰেশ্যন লাগিব, গোটেইখিনি এইবিলাক থুলমূল এটা জংগল কামত আইডিয়া পোৱা যাব। আৰু মই কথা এটা এড কৰিব বিচাৰিছোঁ, যিহেতু এইটো মানে বস্তুটো আল্টিমেটলি কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট বস্তু। এইটো বস্তুটো যিহেতু আমি APR পৰা বিলং কৰোঁ, তো আই থিংক আমাৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ এটা হ'ব গৈ আছে মানে। য়েছ অ'কে। তো আই বিলিভ আপোনালোকে অলপ আইডিয়া গম পালে, স্পেচিয়েলি আমাৰ দুজন কেডেটে আপোনালোকে আইডিয়াটো দিছে। বাট মই এটা কথা কৈ দিওঁ, স্পেচিয়েলি আপোনালোকে গম পায় যে আমাৰ যিটো শ্বিলঙৰ যিটো এনভাইৰনমেণ্ট হয় সেইটো খুব ঠাণ্ডা হয়, আৰু বহুত ঠাণ্ডাও পৰিছে স্পেচিয়েলি শ্বিলঙত। তো আমি তেনেকৈ টেণ্টত থাকিব লাগিব, আৰু সেই টেণ্টত আমি স্পেচিয়েলি ইউজ কৰি আছোঁ স্লিপিং বেগছ। অ'কে, তো স্লিপিং বেগছ একচুৱেলি এনাফ নহয়। চ' আমাৰ কাৰণে এক্সট্ৰা আমি কিবা কিবি নিজৰ কাৰণে ল'ব লাগিব, যেনেকৈ ব্লেংকেট, সৰু ব্লেংকেট, কাৰণ ডাঙৰ ব্লেংকেট লোৱা তাত পচিবল নহয়, বিকজ টেণ্টতো এটা নিৰ্দিষ্ট এমাউণ্ট এটা ষ্ট্ৰেংথতে আমি মানুহ থাকিব লাগিব। তো সেই হিচাপে আমি মিনিমাল ছেটআপ কৰিব লাগিব। অ'কে, কাইলৈ মানে আমাৰ এটা ভাল এক্সপিৰিয়েঞ্চ হ'ব। আমাৰ এসপ্তাহৰ কাৰণে ওলাই আছোঁ জংগল কেম্পৰ কাৰণে। তাতে গৈ দেখা যাওক কি হয়। শুনি আছোঁ বহু আগৰ বেটছৰ পৰাও, এতিয়া 50 বেছিকৈ কি কৰি থৈ গৈছিল, ইয়াত কি কৰিছিল, কেনেকৈ কৰিছিল, জংগল কেম্পত কি কি হৈছিল, কি কি প্ৰেক্টিছ হৈছিল। আমাৰ অতদিনে আমি ফিল্ড ক্ৰাফ্টৰ ওপৰত আমাৰ যি আমি থিয়ৰিটিকেল যি শিকিলোঁ সেইখিনি আমি তাত প্ৰেক্টিকেলি প্ৰেক্টিছখিনি কৰিম, আৰু ভাল লাগিব আৰু মজা হ'ব। জানো বেকগ্ৰাউণ্ডত থাকিব এইবোৰ গোটেইবোৰ ছেটআপ হৈ আছে, ছেটআপ কি ক'ম গোটেই ডিটেইলছটো আছে তাত। ইয়াতে হ'লতো তোমাৰ মানে যিবোৰ আমি ইউজ কৰা বস্তু, ক্ৰীম, ডিঅ' ক্ৰীম, অ' মাই গড
Okay, wet tissues and all stuff. Okay, good. Brush. Okay. Guys, deher kiba ebi anise amar shop lile ei energy drink spinner boli pina etu mo anisu first energy drink hoy 50 rupees lo to bahut kam choli jay to je hok motamoti sob update hoi gol dekhai disu bur to এডল খানা ফুড সেকশন ফুড ডিপার্টমেন্ট সেকশন এইবোৰ লাগিব আমাক গোটে গাল আছে ইয়াতে ঠিক আছে তো ভিডিওটো বেছি লম্বা নকৰো 4 মিনিট 4.5 মিনিটৰ ভিডিও এইটো অলৰেডি মই দিনত শুট কৰি থৈ দিছো তো এইখিনি এড কৰি দিম লাষ্টৰ পিনে তো আমি ৰেডি গোটেইখিনি জংগল কেম্প যাবলৈ তো কালি ৰাতিপুৱা 6টা বজাত আমি যাইব বোলে গ্ৰাউণ্ড ভিডিওটো হেড কৰিম এতিয়া আমাৰ লগত আছে অক্ষয় চাই গোটেইখিনি পেকিং শেষ Yes. তো কিবা ক'ব আছে নেকি লাষ্টত আমাৰ চেনেলটো বিষয়ে লাষ্টত আমি যেতিয়া যাম তাত অকণ ভিডিঅ' চিডিঅ' হ'ব চাগে নহয় পাছলে আপলোড হৈ যাব লেটাৰ অলপ মানে এনেকুৱা হৈ আছে ন তো অলপ লাহে লাহে আপলোড কৰিম এইবোৰ শুট কৰি থৈ দিম তো চেনেলটোৰ বিষয়ে ক'ব আছে চেনেলটো ধুনীয়াকৈ আমাৰ চলাই আছে বাহিৰৰ মানুহবিলাকে বহুত ভালকৈ চাই আছে চেনেলটো আৰু বহুত ছাবস্ক্ৰাইবাৰো বাঢ়িছে আৰু আপোনালোকে আৰু পাৰিলে ছাবস্ক্ৰাইবাৰ কৰিব এক্সেক্টলি তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তেনেকৈ আমিও চেষ্টা কৰিম এই বিজি স্কেডুলত ভিডিঅ' দিবলৈ চেষ্টা কৰিম এক্সেক্টলি কণ্টেণ্টবিলাক বহুত ভাল হয় অ'কে ঠিক আছে গাইজ চ' জয় হিন্দ